নমস্কাৰ জনালোঁ আৰু সুমিজ ব্লগলৈ স্বাগতম জনালোঁ। এয়া চাকি বন্তি দি পেলাই ওলালোঁ যাবলৈ এঠাইলৈ আৰু এইফালে অকণমান সাজি কাচি ওলাই আছোঁ, এঠাইলৈ যাম। সন্ধিয়া সময় এতিয়া ক'ত যাওঁ কি কথা চাই যাব ভিডিঅ'টো সম্পূৰ্ণৰূপে। সাজি কাচি ওলালোঁ, পাৰ্চটো লোৱা নাই, পাৰ্চটো লৈ লওঁ। মনে মনে লুকাই থোৱা আছে পইচা। এতিয়া যাম, অকণমান ফুৰাও হ'ব, মাৰ ঘৰতো যাম, বহুদিন যোৱা নাই। মানে আমাৰ চুমনেও যাওঁ যাওঁকৈ আছে, সেইটো কাৰণে ওলালোঁ আৰু। খিৰিকীখন মাৰা নাই, মাৰি দিওঁ। আমি গাড়ী ষ্টাৰ্ট বন্ধ কৰি দিলোঁ, বহুত জাম লাগিছে ইয়াতে, বহুত আগলৈ লাগিছে নেকি ন জামটো? হয় আকৌ বহুত জাম লাগিছে, সেইকাৰণে ষ্টাৰ্টটো বন্ধ কৰি দিলোঁ। এতিয়া ৰখিব লাগিব, বহুত সময় ৰখিলোঁ আৰু মই কিমান সময় ৰখিব লাগে নাজানো। এয়া জামৰ পৰা ওলাই আহিলোঁ, ওলাই আহি বাবুহঁতৰ ভোক লাগিলে বোলে, সেইটো কাৰণে কিবা খাবলৈ সোমাইছে। তেতিয়াহ'লে চাই যাব ভিডিঅ'টো সম্পূৰ্ণৰূপে, কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখুৱাই যাম। এয়া আহি পালোঁ মাৰ ঘৰ, আহিয়ে গৰম গৰম চাহৰ সৈতে পালোঁ এয়া মালপোৱা গৰম গৰম। আমি সকলোৱে চাহ খাই আছোঁ, লগতে কথাও পাতি আছোঁ। আৰু এইফালে মায়ে মই ৰেডি টু ৱেৰ কৰি নিয়া কাপোৰযোৰ পিন্ধি চালে, ভণ্টিৰ কাৰণে নিছিলোঁ, এইযোৰ ভাল লাগিছে বোলে, সেইটো কাৰণে পিন্ধি চালে এবাৰ। আৰু এইফালে পাকঘৰলৈ আহি গ'লোঁ আমি এতিয়া, মই মায়ে মাছখিনি ধুই পেলাই ধুনীয়াকৈ চাফ চিকুণ কৰি নিমখ আৰু হালধি সানি দিছে। আৰু এইফালে মই মাছটো এতিয়া ফ্ৰাই কৰিম। এয়া মাছ ফ্ৰাই কৰিবলৈ ল'লোঁ। এইফালে মায়ে বেলেগ কামত লাগি আছে, মই এইফালে মাছটো ফ্ৰাই কৰি লওঁ। লৈ পেলাই এতিয়া মাছৰ সৈতে বনাম আমি আজি কি, এয়া সুঠি টেঙা মাছৰ সৈতে বনাম। এয়া মাছ ভাজি প্ৰায় হৈয়ে গ'ল আৰু অকণমানি আছে, গোটেইখিনি একেলগে ভাজি লৈ লওঁ। আৰু এই গোটেইখিনি হৈ গ'লে এতিয়া মই ইয়াতে ভাজিম বন্ধাকবি ভাজি। এয়া মায়ে কুটি দি আছে। এয়া বন্ধাকবি ভাজি মোৰ হৈ গ'ল, টেঙাৰ জোলটো হৈ গ'ল। এতিয়া আমি ভাত খাম আৰু ঘৰলৈ যাম, চাই থাকিব ভিডিঅ'টো। ঘৰ আহি পালোঁ, আহি পেলাই গা পা ধুই ল'লোঁ, ধুই পেলাই অকণমান মুখত ক্ৰীম সানিলোঁ, নাইট ক্ৰীম সানো মই সদায়, সানি ল'লোঁ। এতিয়া শুব ল'ম আৰু। এতিয়া হৈছে 10:15। তেতিয়াহ'লে কাইলৈ আকৌ লগ পাম। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে? যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। কাইলৈ এটা নতুন ভিডিঅ'লৈ মই চুমি আপোনাৰ মাজলৈ আকৌ আহিম। আজিলৈ গুড নাইট।